মই মিতু। মই আজি আপোনালোকৰ ওচৰতে লৈ আহিছোঁ কেইটামান স্মল বিজনেছ আইডিয়া লেডিজৰ কাৰণে, মহিলাসকলৰ কাৰণে, যিসকল মহিলাই ঘৰতে থাকে আৰু তেওঁলোকে কিবা কৰিব বিচাৰে কিন্তু তেওঁলোকৰ এনেকুৱা কোনো আইডিয়া নাই বা কৰিব নোৱাৰে, তেওঁলোকৰ কাৰণে মই এনেকুৱা কিছুমান বিজনেছ লৈ আহিছোঁ। আশা আপোনালোকৰ কৰিলে খুব ফল পাব। তো আহকচোন সেই বিজনেছ আইডিয়াকেইটা এবাৰ আলোচনা কৰোঁ। মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকৰ ওচৰত এটা বিনম্ৰ অনুৰোধ, আপোনালোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু লাইক কৰে আৰু শ্বেয়াৰ কৰিবৰ কাৰণে পাহৰি নাযায়। তো আহক দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো প্ৰথমতে যিকোনো এটা বিজনেছ আৰম্ভ কৰিবলৈ হ'লে বা যিকোনো এটা কাম কৰিবলৈ হ'লে প্ৰথমতে মনত ইচ্ছা লাগিব, বহুত ইচ্ছা লাগিব, লগতে সাহস লাগিব, লগতে অৱশ্যে এইটোতো সৰু বিজনেছ, ইয়াত ইমান সাহসৰ একো প্ৰয়োজন নাই, তাত ইচ্ছাটো কিন্তু বহুত জৰুৰী হয়। ইচ্ছাটো আপোনালোকক লাগিবই আৰু লগতে আপোনালোকে মানে হাৰ মানিব নালাগে, কৰি যাব লাগে আৰু। তো আহকচোন ষ্টাৰ্ট কৰোঁ। তো প্ৰথমতে আপোনালোকে ঘৰতে পাৰ্লাৰ খুলিব পাৰে। প্ৰথমতে আপোনালোকে পাৰ্লাৰৰ কাৰণে বেচিক নলেজখিনি জানি লওক। বেচিক নলেজখিনি জনাৰ পিছত আপোনালোকে ঘৰতে কৰিব পাৰিব। আৰু ধৰক আজিকালি থ্ৰেডিংটো কৰিলে, থ্ৰেডিং বা ফৰেটো কৰিলেও বহুত পইচা পায়। 60 ৰুপিজটো আহি গ'ল আৰু থ্ৰেডিংটো চবেই কৰে আজিকালি। তো আপোনালোকে থ্ৰেডিং কৰিব পাৰে। লগতে আপোনালোকে চিম্পল ফেচিয়েলটো যদি আপোনালোকে শিকি লয়, চিম্পল ফেচিয়েলটো বহুত পইচা পায়, বেছি খৰচো নাই, মানে কেতিয়াবা ক্ৰীম আনি পেলাই ঘৰতেই কৰিব পাৰে। চিম্পল ফেচিয়েলটো আপোনালোকে কৰিব পাৰে। চিম্পল ফেচিয়েলটো কৰাটো আপোনালোকে মানে কম খৰচতে আপুনি শিকি লওক, কেইটামান বেচিক নলেজটো আপোনালোকে শিকি লওক, শিকি পেলাই সেইখিনিৰে আপুনি নিজকে ইমপ্ৰুভ কৰিব পাৰিব আৰু। তো ঘৰতে আপুনি মাহত আপোনাৰ ডেইলি যদি আপোনাৰ এটাকেও যদি আপোনাৰ ফেচিয়েল আহে, সেইটো যদি এটাকেও থ্ৰেডিং আহে বা হেয়াৰ কাট, চিম্পল হেয়াৰ কাটটো আপোনালোকে কৰি শিকি লওক। চিম্পল হেয়াৰ কাটটো শিকিলে আপোনালোকৰ ধৰক আজিকালিতো 100 টকাত হেয়াৰ কাট তাতেও আপোনালোকৰ ডেইলি 100 টকা আহিলেতো মাহত 3000 টকা আহিয়ে গ'ল, হয়নে নহয়? বা ডেইলি 50 টকাকৈ আহিলেও মাহত 2000 টকা অকল যদি থ্ৰেডিঙতেই আহি যায়। আৰু হেয়াৰ কাট আৰু এইবিলাকতো আছে, চব মিলি আপোনালোকে মানে কেলকুলেশ্যন কৰিলে মানে তেতিয়াহ'লে আপোনালোকৰ মাহত 5,000 বা 10,000 টকাটো ঘৰত আহিয়ে যাব। লগতে আপোনালোকে ইয়াৰ লগতে আপোনালোকে ঘৰত মুৰ্গী আৰু হাঁহ পুহিব পাৰে, মুৰ্গী পুহিব পাৰে। আজিকালি মুৰ্গী আৰু হাঁহৰো বহুত ডিমাণ্ড। এটা হাঁহৰ দাম 500-600 এনেকুৱা আৰু। গতিকে আপোনালোকে হাঁহ এটা যদি বিক্ৰী কৰে তেতিয়াহ'লে আপোনালোকে 600 টকা পায়। গতিকে হাঁহ আৰু মুৰ্গী পুহিও আপোনালোকে নিজৰ বিজনেছটো গ্ৰ' কৰিব পাৰে, উন্নতি কৰিব পাৰে। তো সেইটো আপোনালোকে কৰিব পাৰে, কৰি চাব পাৰে। তাৰপিছত 3 নম্বৰ বিজনেছটো হৈছে আপোনালোকে ঘৰতে টিউশ্যন কৰিব পাৰে। টিউশ্যনতো আজিকালি বহুত পইচা, টিউশ্যন আপোনালোকৰ আজিকালি টিউশ্যনৰ বহুত ডিমাণ্ড। আপুনি যদি ভালকৈ মানে ভাল শিক্ষিত মানুহৰ কাৰণেতো টিউশ্যনটো আজি ঘৰত যদি পাৰ ডে আজিকালিতো 300, 500 আৰু বেছি ভাল মাষ্টাৰবিলাকেতো আজিকালিতো পাৰ ডেটো আপোনালোকৰ 1000-1500 এনেকৈ পইচা লয়। আৰু যদি কমো পইচা থাকে, কমো শিক্ষা থাকে, তেতিয়াহ'লেও কোনো কথা নাই। তেতিয়াহ'লে আপোনালোকে হেৰি কৰিব পাৰে, মাহিলী টিউশ্যন কৰাব পাৰে, মাহেকে পইচা পাব, তেনেকৈ টিউশ্যন কৰাব পাৰে। আৰু সেই টিউশ্যনৰ মাহে আপুনি যদি গ্ৰুপত টিউশ্যন কৰে তেতিয়াহ'লে মাহতো আপুনি 5,000 বা 10,000 টকা ঘৰতে বহি ইনকাম কৰিব পাৰে। ইয়াৰ পিছত যদি আপুনি মেচিন এটা লৈ পেলাই ঘৰত আপুনি ধৰক কাপোৰ চিলালে, মহিলাসকলৰ কাৰণে কাপোৰ চিলালে বা সৰু ল'ৰা ছোৱালীৰ কাৰণে কাপোৰ চিলালে বা এম্ব্ৰইডাৰী কৰিলে, মেখেলা চাদৰ এম্ব্ৰইডাৰী কৰিলে, তেনেকৈও আপোনালোকে বহুত টকা ইনকাম কৰিব পাৰে, ঘৰতে বহি পেলাই ইনকাম কৰিব পাৰে। আৰু মেচিনটো আজিকালি সাধাৰণ চিলাইটো চবেই জানে, চিম্পল চিলাইটো চবেই জানে। আৰু চিম্পল চিলাই কৰি আপুনি লাহে আপোনাৰ হাত আহি যাব, তেতিয়া আপুনি বেছিকৈ চিলাব পাৰিব, ভাল বস্তু চিলাব পাৰিব। আৰু নহ'লে আপুনি অলপমান ওচৰত আজিকালি বহুত দৰ্জি দোকান পায়, তাতে আপুনি শিকাই অকণমান চিম্পল কৰি কিবা এটা ব্লাউজ, ধৰি লওক আপুনি ব্লাউজ এটা শিকিব পাৰে, ব্লাউজ চিলোৱাটো শিকিব পাৰে, ব্লাউজ তাতে সেইটো আপুনি কৰিব পাৰে। নহ'লে তাৰপিছত এইখিনি কৰাৰ পিছত আপুনি আৰু যদি আপুনি কৰিব ইচ্ছা নকৰে, তেতিয়াহ'লে আৰু এটা বিজনেছ আছে আপোনালোকৰ, সেইটো বিজনেছ হৈছে
আপুনি অনলাইন বিজনেছ কৰিব পাৰে। অনলাইনত আপুনি কাপোৰ বিক্ৰী কৰিব পাৰে অনলাইনত। সেইটো এটা ভাল বিজনেছ। অনলাইন বিজনেছটো এটা ভাল বিজনেছ। আপুনি আপোনাৰ পৰা এটাও টকা খৰচ নহয়, আপুনি ঘৰতে বহি পেলাই মাহে 15,000 20,000 টকা ঘৰতে বহি পেলাই ইনকাম কৰিব পাৰে। ইয়াৰ পিছৰ বিজনেছটো হৈছে আপুনি ঘৰতে কাপোৰ আনি পেলাই ঘৰতে বিজনেছ কৰিব পাৰে। ঘৰতে আপুনি লেডিজৰ কাৰণে কাপোৰ আনিলে, লেডিজৰ অল আইটেম অলপ অলপ কৰি আনিলে, তাৰপিছত আপুনি বাচ্ছাবিলাকৰ কাৰণে আনিলে, বাচ্ছাবিলাকৰ কাৰণে আনি পেলাই আপুনি ঘৰতে বহি পেলাই বিজনেছ কৰিব পাৰে। সেইটো এটা ভাল বেনিফিটৰ বিজনেছ হয়, আপুনি কৰিব পাৰে। তো ইয়াৰ পিছত আপোনালোকে কৰিব পাৰে এনেকুৱা বহুত বিজনেছ আছে। স্কুল খুলিব পাৰে। স্কুলো এটা ভাল বিজনেছেই হয়, কিন্তু ইয়াৰ কাৰণে অৱশ্যে লাইচেঞ্চ লাগিব। সেইটো কাৰণে আপুনি সেইবিলাকো খুলিব পাৰে। নহ'লে আপুনি ইউটিউবত চেনেল বনাব পাৰে। ইউটিউবত চেনেল বনাই পেলাই আপুনি বহুত টকা